নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'ত স্বাগত জনাইছোঁ। আজিও ঘৰত কোনো নাই। দেউতা দাদা গ'ল বাৰীলে আলু কোৰ মাৰিবলৈ, মা আৰু বৌ গ'ল পথাৰলৈ। আমি দুটা এতিয়া গৰখীয়া। সেয়া আমাৰ কাম দেখিছেনে? কি কৰিছা? এইটো বেয়া হৈ যাব নহয়, দাদা দিয়া। সেয়া বেয়া ছোৱালী নি তুমি? অঁ, বাগানত পাত ছিঙি আছে, বাহিৰত মিস্ত্ৰীয়ে কাম কৰি আছে। এবাৰ চাহপানী দিবগৈ লাগে, চাহপানী বনাই আছোঁ। এইফালে ছোৱালীজনীক খুৱাবলৈ চাটু গুৰি বনাই আছোঁ, এইফালে লাল চাহ, এইফালে পাত ছিঙিয়া আছে বাহিৰত। এয়া এনেকৈ আৰু আজিৰ দিনটো গৰখীয়া কৰা, গৰু ঘাঁহ কাটিবলৈ যাব লাগিব অকণমান দেৰি পাছত। এটি কোনোবা এটা আহিলে হ'ব। আমাৰ এই ৰচকীক চোৱা মানুহ নায়েই নহয়, শুবলৈ কৈ আছোঁ, নাই নুশুৱে। শুবা নাই তুমি এতিয়া? ফেন কৰিবা নাই? সেইটো কি কৰিছা? ফেন কৰিবা নাই তুমি? নে নকৰা? আৰু এতিয়া উৎপাত, তাই শুবলৈ কৈ আছোঁ, নুশুৱে। চাহ তাহ বনাই পেলাই এইবাৰ পথাৰত চাহ দিবলৈ আহিছোঁ। ঘৰত মানুহ নাই নহয়, এয়া দেখিছোঁ নহয়, ওপৰত লৈ লৈছে। তাৰমানে খোজকাঢ়ি আহিবও নোৱাৰে, মানে ঘৰখীয়া বিল এয়াহে। আকৌ এবাৰ ঘাঁহ কাটিবলৈ আছে, গৰুক পানী খুৱাবলৈ আছেই। এয়া চাহ পানী লৈ গৈছোঁ বাতিতে। আজি কি হ'ব, ফ্লাক্সযোৰ তাৰমানে ইপাৰলৈ গ'ল, ইপাৰটো পাত ছিঙিছে যে, তাত দাদাই চাহপানী বনাবলৈ মন নকৰে, সেইকাৰণে ঘৰৰ পৰাই লৈ গৈছে। নহ'লে তাৰপৰা চাহপানী বনোৱা সুবিধা আছে বাৰু। মই গ'লে কি হৈ যায়, তাতে বনাওঁগৈ। সেই দাদা গ'লে কি ঘৰৰ পৰাই লৈ যায়, সেইকাৰণে ফ্লাক্সটো এতিয়া লৈ গুচি গ'ল। এতিয়া এনেকৈ জগতে ভৰাই আছোঁ, জগত ভৰাই নিলে অকণমান হেৰি হৈ যায়গৈ, ঠাণ্ডা হৈ যায়গৈ যে, সেইকাৰণে পটাপট আহিবলগীয়া হৈছে। ভাগৰো লাগি যায়গৈ যে আহোঁতে। তাৰপৰা আকৌ ওপৰত এইটো দেখিছে নে আছেই আৰু বস্তাটো। এনেকৈ আহি আছোঁ। আজি এচিটা গছিটা কাটি হৈ গ'লগৈ। ইফালে বহুত ডোখৰ আছেগৈ যেন, যাবগৈ লাগিব। তলত কাটিছে আজি। এফালে আকৌ কি হৈছে, ক'ৰবাত বৰষুণ দি দিলে, বৰষুণ তাৰমানে গোটেই পানী বোকাই আঁঠুটো সোমাই গৈছে বোলে। এনেকৈয়ে কাটি আছে। এইফালে চাহপানী দিবলৈ আহিলেও আকৌ ইমান বোকাত অহা যোৱা কৰি থকা বৰ কষ্ট নহয়, সেইকাৰণে মোৰে অকণ কষ্ট হৈছে বোলো। পটাপট মিস্ত্ৰীকেইটাক প্ৰথমতে চাহপানী দি লৈছোঁ, কি কৰিলে আকৌ পাত চিঙাকেইটা আহিলে, পাত চিঙাকেইটাক দি লৈছোঁ। তাৰপৰা আকৌ এতিয়া পথাৰলৈ আহি নিছোঁ। তাৰমানে উপায় নাই, ঘৰত থকা তাৰমানে বাগানত এইফালে মানুহ চাবলৈ যোৱাই ভাল। এইফালে তাৰমানে ঘৰত থকাতকৈ উপায় নাই। দাদা সেইকাৰণে পটককৈ গুচিয়ে যায়গৈ। সদায় ব্ৰইলাৰ খাই থকা হয় নহয়, আজি ঘৰতে লোকেল কুকুৰা এটা ধৰি লৈ দেখিছেনে, গুচাই কৰি লৈছোঁ। বাকী চাগে এতিয়া গৰম পানী দি পেলাই গুচাই কৰি ল'লোঁ। এইবাৰ কাটোঁ আৰু কাটাৰ সিমান অভ্যাসটো নাই, তেওঁ আৰু কাটিব লাগিব। কেতিয়াবা কি হৈ যায়, পেটু চেটু গোটেই লাগি যায়, আকৌ ধুবগৈ লাগে। আজি তাৰমানে হেৰি নহয়, কি খুৱাই দিয়া? অকণমান খালা? অকণমানহে দিছা দিয়া। কি এইটো? কোনে আনিলে? অঁ, দেউতাই আনিছিলে। এইটো গুচাই কৰি ল'লোঁ। এইবাৰ কাটিব লাগিব। গোটেই খাই পূৰা টোতোলা ফুল হৈ আছে। জুইতে ধুনীয়াকৈ পুৰি লৈছোঁ। পাখি অকণমান থাকে যে, থাকি যোৱা পাখিকেইটা ধুনীয়াকৈ পুৰি লৈছে এইবাৰ। কুকুৰা পাখিবোৰ ভালদৰে পুৰি পেলাই এইবাৰ আকৌ কটা আৰম্ভ কৰিলোঁ। পিছে ভিতৰখন চাফা কৰি লোৱাৰ পাছত পিচ কৰিবলৈ সিমান বাৰু দিগদাৰ নালাগে। পিছে ভিতৰখন চাফা কৰিবলৈ বৰ অশান্তি লাগে। পিছে আকৌ কলপাত এখনো আনি নল'লোঁ নহয়, কাগজখন পাৰি এনেকৈ কাটিবলগীয়া হৈছেগৈ। মাংসটো কাটি বাচি ল'লোঁ। এইবাৰ পিছে ঠাণ্ডাখনত গা ধোৱাটোহে মেইন কথা। এই মটৰৰ পৰা চিধা একদম গৰম পানী ভৰাই লৈছোঁ। গৰম পানী কিন্তু এতিয়া মটৰ চলালে অকণ গৰম আহি যায়, কিন্তু আৰু মানে গৰম পানী কৰি পেলাই গা ধুবলৈ বৰ ভাল নালাগে। ইয়াৰ যিটো গৰম সেইটোৱে ভাল লাগে। খালি ঠাণ্ডাটো বৰ খুৱাই পঠিয়াব যায়। তেনে গাৱা ধুই পেলাই আকৌ এতিয়া জুইশালত বহিমগৈ, মাংস বনাম। সেনেকৈ কৰি আৰু ঠাণ্ডাটো যাবগৈ আৰু। মাংস বনি আছে এয়া লাহেকৈ, এইবোৰ বনাই আছে আমাৰ ৰান্ধনি। সেয়া লাজ কৰিছে, গা পা ধুই আহিছে ন, ঠাণ্ডা লাগি গৈছে। সেইকাৰণে অকণমান জুইচটো শেকটো ল'বলৈ আহিছে। একদম কপনি যিটো মাৰিছে, তাৰমানে জাকেট পিন্ধিবলৈও মন নাই যায়, এখন বৰ গধুৰ গধুৰ লাগে মানে। সেয়া বনি আছে, কালাৰটো বৰ ধুনীয়া হৈছে বাৰু। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।